হেল্ল' গাইজ নমস্কাৰ। এয়া পনীৰ চব্জি। এয়া প্ৰথমতে পনীৰখিনি ফ্ৰাই কৰি লৈছে, ফ্ৰাই কৰি আছে মানে নৰ্মেলকৈ এনেই ফ্ৰাই কৰিছে আৰু আপোনালোকক দেখাই আছোঁ। পনীৰ চব্জি বনাইছে মাত্ৰ 5 মিনিট, 10 মিনিটো নালাগে, 5 মিনিটত বনাব পাৰি। এয়া চাওক, আপোনালোকে চাওক, এয়া বনাই আছে। আপোনালোকে পনীৰখিনি ফ্ৰাই কৰিছে, তাৰপাছত দেখাই আছে আলু। এয়া আলু দেখিছে নহয়, আলুখিনি সিজোৱা হৈ গৈছে অলৰেডি, আলুখিনি সিজাই লৈছে। বেঙেনাও দেখাই দিছোঁ আৰু তাৰপাছতে এয়া চাওক, বিলাহী কাটি থৈ দিছে, পিঁয়াজ, একো মছলা চছলা একো দিয়া নাই, নৰ্মেলকৈ বনোৱা হৈছে। এইটো পনীৰটো ফ্ৰাই কৰি আছোঁ দেই। এই ফ্ৰাই কৰা হৈ গ'ল। হোৱাৰ পাছত এয়া চাওক, এইখিনি কাজু, বিলাহী, তাৰপাছত পিঁয়াজ, তাৰপাছত বাদাম, এইবিলাক মানে ধুনীয়াকৈ হেৰি কৰি লৈছে আৰু মানে ৰেবৰি টাইপৰ বনাই, তাৰপাছত এতিয়া মিক্সিত মৰা হৈছে। মিক্সিত এয়া মাৰিব চাওক, এতিয়া মিক্সিত লগোৱা হৈছে ধুনীয়াকৈ। সেইখিনি কাজু, বাদাম, তাৰপাছত বিলাহীখিনি লগাই পেলাই মিক্সিত ধুনীয়াকৈ মৰা হৈছে। এয়া মিক্সিত মৰা হৈছে, চাই লওক। এইটো মিক্সিত মৰা হৈ গ'ল। মৰাৰ পাছত এয়া যেতিয়া মিক্সিত মাৰি দিয়া হয়, মাৰি দিয়াৰ পাছত এনেকুৱা হৈ যায়গৈ। এনেকৈ মাৰি লোৱাৰ পাছত বস্তু এনেকৈ মাৰি কৰি লয়। তাৰপাছত এতিয়া ধুনীয়াকৈ কেৰাহীত পিঁয়াজ চিয়াজ দিয়াৰ পাছত তেল দিয়াৰ পাছত পিঁয়াজ দিয়াৰ পাছত, তাৰপাছত মিক্সিত মৰা যোনখিনি আৰু আছিলে পনীৰ, তাৰপাছত বিলাহী, তাৰপাছত পিঁয়াজ এনেকৈ মাৰি যোনখিনি আছিলে সেইখিনি দি দিছে। তাৰ লগতে আলু দি দিছে। তাৰপাছত ধুনীয়াকৈ এইখিনি মিলাইছে একেলগে, মিলাই পেলাই তাৰপাছত আপোনালোকে চাই থাকিব, কিমান ধুনীয়া লাগিব, কালাৰটোও ভাল লাগিব, খাইতো ভালেই লাগিব। কালাৰো কি ধুনীয়া হ'ব, ধুনীয়াকৈ চুচি মাচি দিয়া হৈছে দেই। চাওক ধুনীয়াকৈ বনাই আছে। আমাৰ লাগি আছে আৰু ধুনীয়াকৈ বনাই। মোৰ মানুহজনী আকৌ বহুত ধুনীয়াকৈ বনায় আকৌ, মানে সোৱাদেই বেলেগ হয় একদম। বহুত ধুনীয়াকৈ বনায়, সুন্দৰকৈ বনাব। চাওক কি ধুনীয়াকৈ সুন্দৰকৈ বনাব। এতিয়া কৰি আছে মানে চুচি মাচি দিছে আৰু সকলোবোৰ দেই। তাৰপিছত মানে কি যেনেকৈ হৈছে তেনেকেই আৰু এতিয়া লৰাই মেলি তাৰপিছত অলপ পিছত ৰেডি হৈ যাব। এতিয়া ইয়াত পানী চানী দিয়াৰ পাছত আকৌ ৰেডি হৈ গ'ল। এয়া চাওক, পনীৰ বনি একদম ধুনীয়াকৈ, কি নৰ্মেল চব্জি, কি ধুনীয়াকৈ বনি তৈয়াৰ হৈ গ'ল। খাই মই লৰাই চালোঁ এপাক, খাইতো বহুত ভাল লাগিব। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে ঘৰতো বনাই খাব পাৰিব। কেনেকুৱা ধৰণৰ বনাব বিচাৰে, এনেকৈ যদি আপুনি বনাব বিচাৰে এনেকৈ আপোনালোকে বনাই খাব পাৰিব ধুনীয়াকৈ। এয়া চাওক ৰেডি হৈ গ'ল। আমি খাবলৈ একদম বহি গ'লোঁ ধুনীয়াকৈ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, আৰু আপোনালোকেও নিশ্চয় বনাই খাব। অ'কে, বাই বাই।